গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কণী আৰু আলুৰ দম বনাম বুলি ভাবিছোঁ। এইটোতো চবেই জানে বনাবৰ কাৰণে নহয় জানো, তথাপি মই কেনেকৈ বনাওঁ সেইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। এয়া মই কণীকেইটা অকণমান চুৰিৰে কাটি দিছোঁ, যাতে নিমখ আৰু মছলাখিনি সোমাই খাবলৈ ভাল হয় এনেকৈ দিলে। এয়া মই বিলাহী এটা লৈছোঁ ডাঙৰ চাই, আলু দুটা লৈছোঁ, তেজপাতা লৈছোঁ, আকৌ কেঁচা জলকীয়া লৈছোঁ আৰু ডাঙৰ চাই পিঁয়াজ এটা লৈছোঁ। এয়া মই বাতি এটাত লৈছোঁ। বাতি এটাত মই এতিয়া মছলাখিনি ল'ম। অকণমান শুকান জলকীয়া গুড়ি, এইখিনি ভালকৈ দেখুওৱা নহ'ল দেই। শুকান জলকীয়া গুড়ি অকণমান লৈছোঁ, আকৌ হালধি গুড়ি অকণমান লৈছোঁ, জিৰা গুড়ি লৈছোঁ, ধনিয়া গুড়ি লৈছোঁ, আকৌ মিট মছলা অকণমান লৈ লৈছোঁ। এইখিনি মই এতিয়া পানীৰে একেলগে মিক্স কৰি ল'ম মছলাখিনি। গোটা জিৰা অকণমান দি দিছোঁ। এতিয়া কণীকেইটা মই ইয়াতে ফ্ৰাই কৰিম। অকণমান হালধি গুড়ি দিছোঁ, গোটা জিৰাটো দিছোঁ। কণীটো এটা চেণ্ট আহে, ধুনীয়া চেণ্ট এটা আহে, সেইটোৰ কাৰণে মই গোটা জিৰা অকণমান দি দিওঁ। ধুনীয়া এটা কালাৰ আহিলে, ৰংচঙীয়া হ'লে কণীকেইটা উঠাই দিম মই এতিয়া। এয়া মই তেজপাতা এটা দি দিছোঁ। এতিয়া কণীখিনি উঠাই পেলাই পিঁয়াজখিনিও দি দিলোঁ। এতিয়া পিঁয়াজখিনি মই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিম। অকণমান ৰংচঙীয়া হ'ব লাগিব পিঁয়াজখিনি। পিঁয়াজখিনি আপোনালোকে যিমানেই মানে ৰংচঙীয়া কৰে সিমানেই টেষ্টি হয় তৰকাৰীখন। এয়া মই এতিয়া আলুকেইটা ফ্ৰাই কৰিম। চাৰি 5 মিনিটমান ফ্ৰাই কৰিছোঁ আলুখিনি। অকণমান ৰংচঙীয়া হ'ব লাগে আলুখিনিও। এতিয়া আলুখিনি উঠালোঁ, আকৌ অকণ তেল লৈছোঁ। এতিয়া পিঁয়াজখিনি মই আকৌ ইয়াতে ফ্ৰাই কৰিম। অকণমান তেলটো গৰম হ'লে পেষ্টখিনি দি দিছোঁ। এয়া মই মিক্স কৰি থোৱা মছলাখিনি, গোটেই মছলা ইয়াতে আছে, গোটেইখিনি মই এতিয়া দি দিছোঁ পিঁয়াজৰ লগতে তেলত। এতিয়া এইখিনি ধুনীয়াকৈ ভাজিব লাগিব। মছলাখিনি যিমানেই ভাজিব সিমানেই তৰকাৰী টেষ্টি হয়, যিমানেই ভাজিব সিমানেই তৰকাৰী টেষ্টি হয়। মই এইখিনি কমেও 10 মিনিটমান ভাজিছোঁ মছলাখিনি। এতিয়া মই ভাজা হৈ গ'ল। পানী দি দিছোঁ আন্দাজমতে, কিমানখিনি আপোনালোকে জোল ৰাখিব বিচাৰে তৰকাৰীত সেইটো আন্দাজত আপোনালোকে পানী দি দিব পাৰে। এতিয়া মই ঢাকি দিছোঁ, হৈ গ'ল। 10 মিনিটমান ৰাখিছিলোঁ মই ঢাকি দি পেলাই। এতিয়া কণীকেইটাও দি দিছোঁ। এয়া মোৰ তৰকাৰী প্ৰায় ৰেডিয়ে হ'ল। এতিয়া মই ওপৰত কেঁচা জ্বলাকেইটা দি দিছোঁ। কেঁচা জ্বলাৰ এটা চেণ্ট আহে, মানে যিটো চেণ্ট আহে খাবলৈ বিৰাট টেষ্টি হয়, সেইকাৰণে মই লাষ্টত দিছোঁ। এয়া নিমখ দিয়া নাছিলোঁ দেই, মই নিমখ দিবৰ কাৰণে পাহৰি গৈছিলোঁ। আচলতে ফাৰ্ষ্টতে দিব লাগে নিমখখিনি মছলাৰ লগতে, পিঁয়াজতে। এতিয়াহে দিলোঁ মই নিমখ।
এয়া মোৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা পাইছে মোৰ ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।